নমস্কাৰ বন্ধুসকল, মই শংকৰ, মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি অসম পুলিচৰ এডমিট কাৰ্ডৰ সম্পৰ্কত বহুতো গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ। যদিহে আপুনি অসম পুলিচৰ যিকোনো পোষ্ট কনষ্টেবল AB, UB, SR, জেল ৱাৰ্ডাৰ যিকোনো পোষ্টত যদি আপোনালোকে এপ্লাই কৰিছিলে, যিহেতু আমি 2 বছৰৰ পৰা অপেক্ষা কৰি আছোঁ, যদিহে আপোনালোকে এপ্লাই কৰিছে তেনেহ'লে এইটো ভিডিঅ' একেবাৰে মিছ নকৰিব। বন্ধুসকল, মই এইটো বহুতো ইম্পৰ্টেণ্ট আপোনালোকক খবৰ দিবলৈ চেষ্টা কৰিছোঁ। যদিহে আপোনালোকে মোৰ চেনেলত নতুন কৈছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকন প্ৰেছ কৰি দিব। যেতিয়া মই এনেকুৱা ধৰণৰ সুন্দৰ খবৰ দিবলৈ চেষ্টা কৰোঁ, আপুনি সকলোতকৈ আগত পাব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ পৰা প্ৰায় কেইদিনমানৰ আগত আমাৰ অসমৰ DGP ছাৰে কি কৈছিলে, হয়তো সেই কথাবোৰ আমাৰ অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ মনত আছে। কিন্তু বন্ধুসকল, যিহেতু 17 তাৰিখৰ পাছত কিবা এটা নটিচ আহিব বুলি কৈছিলে, কিন্তু বহুতেই যেন এক প্ৰকাৰে ভাবি লৈছিলে যে 17 তাৰিখৰ পাছত এডমিট কাৰ্ড আহিব। বন্ধুসকল, মই পোনপ্ৰথমতে সকলোকে ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিছোঁ, 17 তাৰিখৰ পাছত এডমিট কাৰ্ড নহয়, এটা নটিচ আহিব। বন্ধুসকল, এইটো আপোনালোকে একদম খুবেই জনা বহুত দৰকাৰ, কিয়নো বহুতে এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছে, ময়ো তাৰ ওপৰত ভিডিঅ' বনাইছিলোঁ। কিন্তু মই এটা কথা ক'বলৈ চেষ্টা কৰিছিলোঁ যে 17 তাৰিখৰ পাছত নটিচ আহিব, তাৰ নটিচ অহাৰ পাছত এডমিট কাৰ্ড। কিন্তু বহুতেই কিছুমানে ভুলকৈ ভাবিছে বুলি মই ধৰি লৈছোঁ। বন্ধুসকল, আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল, যিহেতু এতিয়া আমাৰ অসমত দিনক দিনে কৰোণা ভাইৰাছৰ যোনটো ভাইৰাছ মানুহৰ গাত যোনটো বিয়পি গৈছে, সেইটো দিনক দিনে বাঢ়ি গৈছে। কিয়নো লকডাউন শিথিল কৰিয়ে আমাৰ অসম চৰকাৰে বাৰুকৈ গম পালে যে কৰোণা ভাইৰাছ দিনক দিনে আৰু বাঢ়ি যাব, কেতিয়াও নকমে। সেইটো আমাৰ অসম চৰকাৰ এই কেইদিনত হয়তো গম নোপোৱাকৈ থকা নাই। এনে ক্ষেত্ৰত অসম চৰকাৰে কিদৰে আমাৰ বাবে এডমিট কাৰ্ড মুকলি কৰি দিব, এইটো বহুতো গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, বহুতে মোক কমেণ্ট কৰি কৈ আছিলে যে দাদা, এতিয়াতো ভাইৰাছটো দিনক দিনে বাঢ়ি গৈ আছে, এনে পৰিস্থিতিত কিদৰে আমাৰ অসম চৰকাৰে এডমিট কাৰ্ড দিব, সেইটো সম্ভৱনে? বন্ধুসকল, মই আপোনালোকক ক'বলৈ চেষ্টা কৰোঁ যে ক'বলৈ বিচাৰিছোঁ, বন্ধুসকল, এডমিট কাৰ্ড নিদিব পাৰে। যদিহে এনেকৈ দিনক দিনে কৰোণা ভাইৰাছৰ যোনটো ভাইৰাছ যদি বাঢ়ি যায়, উপদ্ৰৱটো যদি বাঢ়ি যায়, তেনেহ'লে কোনো ধৰণৰ এডমিট কাৰ্ড নাহে। বন্ধুসকল, এইটো আমাৰ বাবে এটা বহুতে বেয়া খবৰ। আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে সেই ভাইৰাছটো অতি সোনকালে শেষ হৈ যাওক, আৰু আমাৰ বাবে যে 2 বছৰৰ পৰা যিহেতু আমি অপেক্ষা কৰি থাকিলোঁ, সেই অপেক্ষাটো যাতে আৰু শেষ হয়। বন্ধুসকল, অসম চৰকাৰে বাৰুকৈ এতিয়া গম পাইছে যে সময় কি বস্তু। অসম চৰকাৰে যদিহে ভবাহেঁতেন আজিৰ পৰা প্ৰায় কেইবা বছৰ আগতে, অৰ্থাৎ যেতিয়া এপ্লাই কৰিছিলে তাৰ 6 মাহমানৰ পাছতে তেওঁলোকে যদি দিম বুলি ভবাহেঁতেন এডমিট কাৰ্ড, তেতিয়া তেওঁলোকে লগে লগে এডমিট কাৰ্ড দিব পাৰিলেহেঁতেন। কিন্তু এতিয়া অসম চৰকাৰে বাৰুকৈ গম পাইছে যে সময় বহুতো মূল্যৱান। সেইকাৰণে বন্ধুসকল, যদিও কৰোণা ভাইৰাছ ভাল হৈ যায়, এতিয়াৰ পৰা যিহেতু অসম চৰকাৰে কেতিয়াও এডমিট কাৰ্ড নিদিয়াকৈ নাথাকে, 100% এডমিট কাৰ্ড দিবই। বন্ধুসকল, এইটো আছিলে এটা ইম্পৰ্টেণ্ট খবৰ, কিয়নো বহুতে মোক কমেণ্ট আৰু মেছেজ কৰি আছিলে যে দাদা, অসম পুলিচৰ এডমিট কাৰ্ড 17 পাছত আহিব নেকি সঁচাকৈ। বন্ধুসকল, মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ, যদিহে কৰোণা ভাইৰাছটো দিনক দিনে, যিহেতু এইকেইদিনত যিমান কেইজন কৰোণা ভাইৰাছত সংক্ৰমিত হৈছে, যদি এনেকৈ বাঢ়িছে, তেনেহ'লে কোনো ধৰণৰ এডমিট কাৰ্ড নাহে। অসম চৰকাৰে কেতিয়াও ৰিলিজ নকৰে, এইটো কাম কেতিয়াও অসম চৰকাৰে নকৰে। বন্ধুসকল, এইটোৱে আছিলে আমাৰ বাবে বহুতো বেয়া খবৰ, এটা খবৰ। বন্ধুসকল, যদিহে আপোনালোকে মোৰ চেনেল নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনত প্ৰেছ কৰি দিব। বন্ধুসকল, যেতিয়া অসম পুলিচৰ এডমিট কাৰ্ড মুকলি কৰি দিয়ে, তেতিয়া আপোনালোকৰ বাবে মই মষ্ট ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়েৰ প্ৰশ্ন কাকত মই ৰেডি কৰি থৈছোঁ, আৰু সেই প্ৰশ্ন কাকতখিনি মই আপোনালোকে এডমিট কাৰ্ড অহাৰ পাছত মই দিবলৈ চেষ্টা কৰিম। সেইকাৰণে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানে। জয় আই অসম।